হেৰষ্টল কামাই ইউটিউব চেনেল প্ৰাণ বগত আছে আপোনাৰ স্বাগতম জনাইছোঁ বন্ধুসকল। এতিয়া মই যাম নলবাৰী জিলাৰ গো পূজা চাবলৈ ৰৌমাৰীক আৰু এইভাগে আমাৰ এটা নক'বা আজি নতুনকৈ ব্ৰইলাৰৰ দোকান দিছে তো চাব পাৰে। এবাৰ বিনোদ ভাই এটা নতুনকৈ ব্ৰইলাৰ দোকান এখন কৰিছে। কাৰোবাক যি ব্ৰইলাৰ লাগে কাৰোবাক যি অৰ্ডাৰত ব্ৰইলাৰ চইলাৰ লাগে আমাৰ বিনোদে এটি বিনোদ নকোৱা কিবা এটা কৰি হাই কৰি দিয়া তই এখানে নকৰোঁ মাংস দোকানটো বলক আমি ৰৌমাৰী গো পূজালৈ আগমন। এতিয়া আমি এইটো আমাৰ আছে বিল্লা ভাই টিকু আৰু এইটো আগতো এটা টিকু, এইটো এটা নাকন, এইটো আমাৰ ভাস্কৰ, এইটো ভাস্কৰ। তো আমি এতিয়া যাই আছোঁ বলক আমি ৰৌমাৰী ৰাস্তাই মাটি ৰাস্তাই দি খোজকাঢ়ি আহি আছোঁ। তাৰপৰা টিকু ভাই এইবাৰ উৎসৱ থাকিব বুলি একদম হে কৰি আহিছে। এতিয়া চাব এতিয়া মই কৈছোঁ আমাৰ দুটা ৰাস্তা আছে। আমাৰ এতিয়া আমাৰ দুটা ৰাস্তা আছে, এটা ৰাস্তা আমাৰ অহিন্দি আছে আৰু এটা ৰাস্তা আমাৰ অহিন্দি আছে। এতিয়া আমি কোনটো ৰাস্তা দি যাম? এতিয়া আমি দেউলৰ ফালে দি যাম তো বলক দেউলৰ ফালে দি আমি ক'ত যাম ৰৌমাৰীৰ মই বলোৱা শিৱ মন্দিৰ আৰু এইভাগে মই লক্ষী মন্দিৰ পালোঁ আৰু দৌল মন্দিৰো আছে কাষত ইয়াৰ চাব পাৰে। মই শিৱ মন্দিৰ আৰু কি বুলি কয় এইটো লক্ষী মন্দিৰ সেয়া কৰি লওক চবেই এটা এটা। তাৰপাছত এইভাগে আমাৰ শিৱ মন্দিৰ এইটো মন্দিৰ কালি বা মোৰ পৰহিদিনা এটা ভিডিঅ' পাব এই মন্দিৰটোৰ দিনতে নহয় ৰাতি আহিম, ৰাতি বেছি ভাল লগা হয়। এতিয়াতো লাইনটো কিবা থৈ দিছে নাই বাকী ডেক'ৰেশ্যন মজা ডেক'ৰেশ্যন দিয়ে এইটোত চাব পাৰে। এইটো কালি আহিম দিয়ক। আৰু এইটো হৈছে আমাৰ দৌল মন্দিৰ আৰু আগৰ পুৰণা শিৱ মন্দিৰ আমাৰ এইটো মোৰ জুম ভাল নহয় কিন্তু আপোনালোকক দেখাম দিয়ক অহাকালি বা তাৰে নেক্সট দিনা মই আপোনালোকক এই মন্দিৰটো ভালকৈ দেখাম ৰাতি। তো এতিয়া আমি এছ টি চি চাদ্যক সামৰি নিব আমি এতিয়া পাইছোঁ এই আগতে বলৰ চক আছে। এতিয়া আমি বলৰ চক পাইছোঁ। বলৰ চক পৰা এতিয়া আমি হেৰিত যাম কি বুলি কয় ৰৌমাৰী গো পূজা চাব। এই এটা দোকানৰ পৰা এটা বস্তু আনিব দিছোঁ, এইটো দোকানক আনিব গৈছে। আমি এই দোকানৰ পৰা এই চিপছ আৰু কিবা আনিব দিছোঁ। দাউৰি আহিছে এইটো এতিয়া আমি এই ভিডিঅ'টো এই বৰছৰ পৰা আৰু এটা আৰম্ভ কৰি দিওঁ। মই সদায় চব গোটেই ভিডিঅ'টো অকল আৰম্ভ এই চব আৰম্ভ। তো মই বলৰ চক পাৰ দিছোঁ আৰু নেক্সট চকটো হৈছে আমাৰ গোৱালপাৰা চক আৰু এইটো গোৱালপাৰা চক আমি পাৰ হোৱাৰ পিছত পাম আমি কি ৰৌমাৰী। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দেখা নাই বলক এখন বন্ধু অকল আমাৰ ইয়াতে দুটা চক হৈছে এই তাতে এইটো বলৰ চক আৰু এইটো এতিয়া চক আহি গৈছে ইয়াতে পঞ্চায়ত চক কিন্তু এতিয়াও চব মাংসৰ দোকান কিবা চব ইয়াতেও সেই আৰু আগত আছে এতিয়া গোৱালপাৰা চক এতিয়া ভটপুৰতে আলে অকল চকেই এই এটা চক এনে চব হয় জানে চকেই এই গোৱালপাৰা চক পালোঁ চাব পাৰে আপোনালোকে। গোৱালপাৰা হ'ব আৰু লগৰ ছোৱালী এই এটা গোৱালপাৰা চকটো তো বলক আৰু আগত দেখিম। এই বন্ধু অকল আমি গোৱালপাৰাক আহিলে এই পানীৰ আমাৰ দোকানৰ পৰা পানী এটা খাই দিয়া গো পূজা চাই হ'ব অলপমান আহিলে গোৱালপাৰা চক আহিলে মই এখন দোকান সোমামেই একবাৰ আপোনালোক পাৰিলে আহিব তো বলক আমি পূজালৈ আৰু আগমন কৰোঁ অলপ। সেই পালোঁ আমি ৰৌমাৰী গো পূজা পালোঁ। আগত যি লাইট মাখান দেখছি তাতে গো পূজা চলি আছে। তো বলকচোন লাহে লাহে পূজাখনৰ কথা দুই এষাৰ ক'ব। ধন্যবাদ। এইবাৰ
আমাৰ এই গোপূজাখন 39তম শ্ৰী শ্ৰী গোপূজা এইবাৰ 39তম হৈছে আৰু এইবাৰ আমি কোভিড প্ৰট'কলৰ মানি আমি দুদিনীয়া অনুষ্ঠানেৰে আমি অনুষ্ঠিত কৰিছোঁ অনুষ্টুপীয়াকৈ আৰু আমাৰ ইয়াত সমগ্ৰ ভক্তগণ ৰাইজকে আমি এই কোভিড প্ৰট'কল মানি চলিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু সেই হিচাপে আমাৰ অনুষ্ঠানটো বৰ্তমানলৈকে পৰিচালিত হৈ আছে আৰু আমাক প্ৰশাসনে বান্ধি দিয়া টাইম অনুসৰি আমি এই পূজাৰ যি কাৰ্যসূচী এই কাৰ্যসূচী আমি ছাৰে আমাক কথাখিনি ক'লে যিহেতু তো আমি বলক শ্ৰী শ্ৰী গোপূজাৰ আমাৰ মেইন মণ্ডপ এই মণ্ডপতে এইবাৰ অন্যৰ দৰে আমি 39তম শ্ৰী শ্ৰী গোপূজা আমি পালন কৰিছোঁ আৰু আমাৰ বাকী যিবিলাক কাৰ্যসূচী এই কাৰ্যসূচীবিলাক আমাৰ এতিয়া নাম চলি আছে নাগাৰা নাম আমি এতিয়া নাগাৰা নাম চলিলৈ আমি যাওঁ এতিয়া নাগাৰা নাম বুলি ধৰে এইটো এই বৃহৎ ডাঙৰ গছ এটা আমাৰ ৰৌমাৰী আৰু মেইন ষ্টেজ হয় চাৰি দাদাই মানে মাতি আনি কিনে মানে এনে বহিবাবিলাক চাহ আনিছিলোঁ চাহ তাহ খাওঁ আৰু আমি খাওঁতে আহিলে সিমান ডাঙৰ এটা ইউটিউবাৰো নহয় এটা সাংবাদিকো নহয় তো মই এনেই অলপ জাষ্ট আহি কিনে দুজনে কাৰ্যালয়টো দিওঁ আহোঁতে ভিডিঅ'টো মানে দোকে বহিবা দিয়া আৰু আমাৰ মৰমৰ আটাইতকৈ তেনেকুৱা আৰু সকলোতকৈ সকলোৱে ডক্টৰ ভূপেন হাজৰিকা ছাৰৰ বা ককাৰ তেওঁ ইয়াত ফটোটো থৈ দিছে কি সুন্দৰকৈ তেওঁলোকে কাৰ্যালয়টোত সজাই ৰাখিছে বা ভালকৈ ৰাখিছে এই কাৰ্যালয়টো চাব পাৰে আপোনালোকে তেওঁলোকে আমাক ভাস্কৰ আৰু মোক বুট খাব দিছে ভাস্কৰ কেনাই বঢ়িয়া বুট কল খাব দিছে আৰু লাগে চাহ আনিছে চাব পাৰে চাহ দিয়া আপুনি হাই এটা দি দিয়ক কেনাই ভাল না চাহ তাহ আনি কিনে ডেকৰেশ্যন লৈছি এই ডেকৰেশ্যনটো মই আপোনালোকক দেখুৱাই দিছোঁ মানুহৰ পানীত এটা ডেকৰেশ্যন কৰি লৈছি এইটো বস্তু আপোনাৰ চাব পাৰে তেনেকৈ পানীতে বস্তুটো আনি ডেকৰেশ্যন লৈছি লাইট কৰে পানী এটা এইটো কি হেৰি বানিছে বাকী এটা আছে গৰু দিছোঁ আছে এটা মনোযোগ চলি নানা ধৰণৰ দোকান আছে খেলা বস্তু পৰ্যন্ত দোকান আছে তাৰপৰা অলপ ধুনীয়া এইবিলাক এই বাবুটি পিষ্টল গেছি তাৰপৰা পিষ্টল এনে বহুত নানা ধৰণৰ খেলা আছে বাঢ়ি আছে এই দাদা একবাৰ বাঢ়ি বজাই দিব চাওকচোন যিহেতু বেছি দীঘলীয়া নকৰোঁ বলক আৰু আমি কিবা দেখাব লাগে দেখে লওঁ বলক
এটা সত্ৰৰ ভিতৰে আছোঁ তাতে পাঠক চলি আছে বাকী মেইন মন্দিৰ এইটো আমাৰ এটা ডাঙৰ গছ বাকী এইটো লাইটৰ দেখা কৰিছে এইখিনি ইয়াতে চাব লগা বেলেগ নাই হ'লেও মই দেখিছোঁ আৰু ব্লগটোত তাৰ লগত আৰু যিসকল নতুনকৈ মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে যাতে এই চেনেলটো ছাবস্ক্ৰাইব কৰে লাইক কৰে যোনে যিমান পাৰে তেওঁলোকে গোটেইমান যাতে শ্বেয়াৰ কৰে তো বৰকে আৰু কি বাৰু দেখাবা এখন মই দেখি লওঁ বন্ধুকৰ ৰৌমাৰী গৌ পূজাটো আছিল তো বন্ধুকৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ তো জয় আই অসম।